যে যদি বিপিএফ দলের দম আছে বা হাগ্রাম মহিলাদের দম আছে এইবার ওদালগুৰিত মানে 5টা সিট লৈ দেখাক আজি সমগ্র বিটিচিত যে এনেকুৱা এটা এই পৰিৱৰ্তনৰ ঢৌ উঠি গৈছে য'তেই যোৱা যায় ইউপিপিএল আৰু ইউপিপিএল ইয়াৰ বাহিৰে একো শুনা পোৱা নাযায় আৰু এই শব্দটোৰ বিনিময় কি হৈছে বিপিএফৰ মানুহগিলা ইমান ভয়ংকৰ হৈছে যে ক'বলগীয়া নাই আৰু যে বিপিএফে ইমান ভয় খাইছে যে দল ত্যাগ কৰি আহি এতিয়া আমাৰ ইউপিপিএলক ৱেলকাম কৰি ইউপিপিএলত জইন হৈ আছে আৰু বিপিএফৰ পৰা ওলাই আছে কাৰণ তেওঁলোকে ভাবিছে যে তেওঁলোকে যিটো 15 বছৰ মানে 17 বছৰ দুৰ্নীতি কৰিলে সেই দুৰ্নীতিৰ বিষয়ে যদি গাপ দিব লগা হয় ইউপিপিএলৰ বাহিৰে আৰু কোনো উপায় নাই যাৰ কাৰণে তেওঁলোকে কি কৰিছে দল ত্যাগ কৰি আমাৰ দলত জইন হৈছে আৰু আমি যে একক সংখ্যাগৰিষ্ঠ মই আজি ডিচেম্বৰ মাহত মই এটা প্ৰেছ মিট দিছিলোঁ মিডিয়াৰ ওচৰত যে যোৱা বছৰ বিপিএফ দলে ওদালগুৰি জিলাত চেঞ্চুৰী পাইছিল নহয় জানো এটা এনেকুৱা এটা কথা ক'লা হাৰ্ডলি মই কৈছিলোঁ যে যদি বিপিএফ দলৰ দম আছে বা হাগ্ৰাম মহিলাদের দম আছে এইবাৰ ওদালগুৰিত মানে 5টা সিট লৈ দেখাক বা 3টা সিট লৈ দেখাক এনেকৈ মই এটা চেলেঞ্জ দিছিলোঁ আজি মোৰ সেই চেলেঞ্জটো বাস্তৱত পৰিণত হৈছে যে ওদালগুৰি জিলাৰ পৰা যে যোৱা বছৰ হাগ্ৰাম মহিলাৰী যে যেটা 9টা সিট পাইছিল এইবাৰ সেই সপোনটো যাতে আৰু নেদেখে কাৰণ ওদালগুৰি জিলাটো এইবাৰ ইউপিপিএলৰ দখলত আহিছে আৰু বিটিচিৰ যিটো ৰাজনীতি এইটো সম্পূৰ্ণ হিচাপতি হ'ব ইউপিপিএলে দখল কৰিব আৰু ইউপিপিএলৰ ৰাজনীতি মানে এইবাৰ ৰাইজে আঁকোৱালি লৈছে ইউপিপিএলৰ ৰাজনীতি ৰাইজে বিশ্বাসত লৈছে যে বিটিআৰ যিটো চুক্তি হৈ গ'ল এই চুক্তিৰ ওপৰত মানুহে কি কৰিছে সকলো জনজাতি মানে শান্তি পাইছে ভাল পাইছে যে সকলো জনজাতিক লৈ হিন্দু মুছলিম খ্ৰীষ্টান সকলো জনজাতিৰ মানে মৌলিক অধিকাৰ লৈ মানে ভৱিষ্যত লৈ এই চুক্তিখন হৈছে গতিকে সেই চুক্তিটোৰ ওপৰত সকলোৱে আস্থা ৰাখিছে আৰু প্ৰমোদ বড়ো ডাঙৰীয়া যে এজন নিকা মানুহ তেওঁ অত বছৰ ধৰি যুগ যুগ ধৰি ছাত্ৰ সন্থাৰ নেতৃত্ব দি আহিছিল এজন ভাল মানুহ নিকা মানুহ তেওঁৰ জৰিয়তে যে এটা দুৰ্নীতিমুক্ত এটা চৰকাৰ ৰাইজে গঠন কৰিব এইটো ৰাইজে বিশ্বাসত লৈছে আৰু তেওঁক ৱেলকাম কৰিছে যে প্ৰমোদ বড়ো ডাঙৰীয়াৰ জৰিয়তে দুৰ্নীতিমুক্ত এটা চৰকাৰ যে হ'ব এইটো 100% গেৰাণ্টি এইটো গেৰাণ্টি ফাইনেল আৰু হাগ্ৰামা মহিলাৰীৰ জাগাত প্ৰমোদ বড়ো ইন হাগ্ৰামা মহিলাৰী আউট